এই গাইজ গৈ আছোঁ এটা জেগালৈ, সেইটো জেগা মানে গা ধুব গৈ আছোঁ, পূৰা বেগ চেক লৈ লৈছোঁ একদম। আৰু আগত আছে মোৰ ফ্ৰেণ্ড কেইটামান, সিহঁতে আমি কেইজন আছোঁ 1 2 3 4 তাৰপিছত আৰু গাঁৱত মোৰ মামাৰ ল'ৰা কেইটামানো যাব, সিহঁতৰ লগত গোটেইকেইটা মিলিকৈ আমি যাম এতিয়া এটা নিজৰালৈকে। সেই নিজৰাত অলপমান এনে যিহেতু মানে মেট্ৰিক শেষ মানে কেঞ্চেল কৰি দিছে একো নকবি না, যিহেতু মেট্ৰিক শেষ সেইকাৰণে ভাবিছোঁ অলপমান গা চা ধুই আহোঁগৈ। ঘৰতনো কিমান গা ধুই থাকিম, অলপ বাহিৰতে যায় গা ধুই আহোঁ। ভুলেজাৰি নহয়, পানী জামাৰা যাওঁ নেকি? পানী জামাৰাতে যাওঁ। পানী জামাৰা যাওঁ, তাৰপিছত আৰু গাইজ ৰেল ৰাস্তা পাৰ হ'লোঁ, পিছফালে আছিলে। এতিয়া গৈ আছোঁ অলপমান গাঁৱৰ ভিতৰলৈকে। আছে মোৰ 3 ইডিয়েটছ নহয়, আমি কি 4 ইডিয়েটছ। আৰু বাকী মামাহঁতৰ ল'ৰাকেইটা গাঁৱত লগ পাম, ফালৰ পৰা চবেই অলপ ছাপোৰ্ট কৰক হা, ছাপোৰ্ট কৰক যিমান পাৰে। থেংক ইউ। এমটি এইটো ক'ব কাৰণে সি আমাক 10 টকা ঘুচ দিছে, চাওক নাই দিয়া। এমটি স্পন্সৰশ্বিপ দিছে। হা পাগল। অলপমান হেৰি কৰিব। গাইজ গাঁৱত আহিলে এইটো দেখাবই লাগে, হেৰি হৈছে হাল মাৰা ষ্টাৰ্ট হৈছে। এইফালেও আছে, এইটো ছাইডেও আছে, তাৰপিছত একদম আগতো আছিলে, মই কেপচাৰ কৰিব নোৱাৰিলোঁ, বাট এইখিনি দেখাই দিলোঁ। এইটো ছাইডে আছে, কেইদিনমান পিছত কঠীয়া চঠীয়া ৰুব, হ'ব আৰু ধান। এতিয়া বলক, গাঁৱত আহিলে এইটোৱে ভাল লাগে পৰিৱেশবিলাক, আৰু একদম শান্তি, ন' পলিউশ্যন। মোৰ ফ্ৰেণ্ডকেইটা কি কৰি আছে সিহঁতে। গাইজ কেইটামান চিনেমেটিক শ্বট চাওক, মোৰ ফ্ৰেণ্ডে কেইটামান লৈছে আৰু মই কেইটামান লৈছোঁ, চাওক। এবেলি মোক বুকুতে ৰাখি, এবেলি মোক লুৱাই ডাকি, উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মনতে পৰিছে। গাইজ গাঁৱৰ ভিতৰত সোমাই গ'লোঁ, আৰু এতিয়া মানে আইতাহঁতৰ ঘৰত যাম। তাৰ পৰা মানে দোকান এটাত সোমাইছিলোঁ, এইটো দোকানত। বাট এটা কথা কওঁ হা, মই ইয়াতে কি কবি তই কথা ক'ব পৰা হৈ গ'ল নেকি? ভিডিঅ' চলি আছে দে, ভিডিঅ' চলি আছে নেকি? তই এইটো কাট কৰি দিবি, গম পাইছা? তাৰপিছত কৈ আছে ক তই। আমি যে ইমান যে গুৱাহাটী চিটিত থাকি, ইমান পলিউশ্যনৰ মাজত থাকি মানুহে কি সুখটো পায়? অ' মজা কথা, একো নাপায়। তালিয়া কি কথা কৈছা তুমি, কি কথা কৈছা? ইয়াত আছে, গাঁৱৰ মাজত মেইন সুখটো লুকাই আছে, সঁচা কথা ক'ব গ'লে। কিমান ধুনীয়া পলিউশ্যন ফ্ৰী, কিমান ধুনীয়া মনোমোহা পৰিৱেশ। ক'ত পালি ৱৰ্ডবিলাক? ইমান টান ৱৰ্ড ক'ৰ পৰা বিচাৰি ওলালি? আজি পঢ়ি আহিছোঁ নেকি? এইবিলাক চব দিম মই। কি কোৱা, ইমান ইজ্জতকে পালে জানো তুমি? একো নহয়, এনজয় কৰিব লাগে। গাইজ মোৰ লগৰজনে যোনটো কথা ক'লে অলপ আগে, চবৰ কাৰণে মানে একদম সঁচা কথা। মানে চবেই মানে যে সেইটো ভিলেজৰ নিচিনা শান্তি জেগা নাই, সেইকাৰণে অলপমান এনেই ধেমালি কৰিলোঁ তাৰ লগত লগৰ বুলিকে। আৰু চাই থাকক ভিডিঅ'টো গোটেইখিনি। গাইজ আইতাহঁতৰ ঘৰত সোমাইছিলোঁ, বাবুহঁতে গৈ আছে, আমি মানে আমাৰ লগৰকেইটা মানে অলপমান হেৰি ফালে গৈছিলোঁ, কি কয় এইটো, দোকানত গৈছিলোঁ। দোকানত যাইকে বস্তু চস্তু কিনি লৈ আনিলোঁ। তই এইফালে যা, আমি ইফালে ওলাই যাম। এইফালে গৈয়ে আছোঁ ইফালেদিয়ে। তাৰপিছত অলপমান পেপচি চেপচি লৈ আহিছোঁ। এইফালে নহয়, গাইজ গৈ আছোঁ। বহুত ডেঞ্জাৰ ৰাস্তা, মা কৈছোঁ ইয়াৰ পৰা পৰিলে চেছ। ৰ তই ক'ত গৈ আছ অকলে অকলে? বহুত ডাঙৰ ডাঙৰ ছিংগাৰ আছে মোৰ লগত দেই। ইয়াতে যদি অলপমান যদি ভৰি পিছল খায়, চেছ থাকে ইয়াতে সাপ চাপ। গাইজ আগত চাওক, একদম ভয়ংকৰ বিছা, মানে এনেকুৱা প্ৰজাতিৰ বিছা মই দেখাই নাছিলোঁ। মানে সি কেমেৰা লোৱাই নাছিল, বহুত ভিডিঅ'
গাইজ সোমাই গ'লো একদম ভয়ংকৰ জংঘলত বল 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 দৌৰি দৌৰি যাম হাতী চাতি ওলাব পাৰে হাতী ওলাব পাৰে চবে আমি গৈ আছো দৌৰি দৌৰি গৈ আছো একদম হাতী চাতি ওলাব পাৰে ঐ জলদি আহ হৰকপ ইয়াতে হাতী ওলাই বহুত ওলাই হাতী এইটো চাইডেদি আহে হাতী এইটো চাইডেদি হাতী আহে ঐ কি কৰিলি তই এইটো অলপমান ৰেষ্ট লৈছোঁ আৰু এটা বক্স আনিছোঁ ৰ'ব চাওঁ সৰু সুৰা এটা বক্স আনিছোঁ কিহৰ এইটো টাচ ষ্টেক ৰাখ তই চেলফি লওঁ চা গাইজ আহি পালোঁ একদম মেইন নিজৰাৰ মানে কি ক'ম এইটো পোষ্টাৰখন পোষ্টাৰ জাষ্ট এখন পোষ্টাৰ নহয় ট্ৰেইলাৰটো আগত আছে টিজাৰৰ ট্ৰেইলাৰ আগত আছে এইটো জাষ্ট পোষ্টাৰটো এইটো পোষ্টাৰ দেখাই দিছে আহি পালোঁ পোষ্টাৰলৈকে আহিছে মামীও আহিছে আমাৰ লগত এইফালে মামাৰ ল'ৰাকেইটা গাইজ পোষ্টাৰ চষ্টাৰ চাই ল'লোঁ মানে নিজৰাটো ফাৰ্ষ্ট নিজৰাটো চাই ল'লোঁ এতিয়া গৈ আছোঁ পোষ্টাৰ পিছত কি আহে টিজাৰ ন টিজাৰ নহয় কি আহে ডাইৰেক্ট ট্ৰেইলাৰ আহিব আমাৰ টিজাৰ এই নাই আছে টিজাৰ আছে এটা টিজাৰ এটা আছে এতিয়া জাষ্ট টিজাৰ এটা চাব গৈছোঁ মানে নেক্সট নিজৰাটো তালৈকে গৈ আছোঁ মই ব্লগ কৰিছোঁ হা সি মানুহ মাতিব গৈছে চ' চাওঁ বলকচোন টিজাৰটো চাই লওঁ তাৰপিছত এতিয়া আমাৰ ডাইন'ছৰ লগ পাব পাৰোঁ বেকগ্ৰাউণ্ডটো অলপ জ্বলা জ্বলা যেন পাইছোঁ কিয় বা চ' তাৰপিছত মই এতিয়া অলপ ব্লগ কৰিলোঁ আৰু সি আহি আছে আমাৰ মেইন ব্লগাৰ আহি গৈ আছে তো আহি গৈছে সি তো একদম জংঘলত সোমাই গৈছোঁ মানে মেইন ভাইচে ছোৱালীৰ নিচিনা লগা নাই ক ঐ আমি বেয়াৰ গ্ৰিলছ অসমৰ বেয়াৰ গ্ৰিলছ মোৰ চৰত পাত বুলি কয় সেই পাতটো লাগি এতিয়া খুজনিত থাকিব পৰা নাই থাকিবইতো তই নাই নাই মাতকো দৰ্দ নেহি হোতা হে বল 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 এইফালে চিধা গাইজ অলপমান খোজকাঢ়ি আহি পালোঁ ছেকেণ্ড নিজৰলৈকে মানে আহি পালোঁ টিজাৰলৈকে অলপমান ভালকৈ দেখা মানে যাব অলপমান টান লাগিছে আমি অলপমান ওপৰৰ পৰা আহিমগৈ মামীহঁতে মানে ইয়াতে গা ধুব আমি অলপমান ওপৰৰ পৰা আহিকে দেখাই আছোঁ যাবি না বাবু তহঁতে এটা ধুই থাক আমি আহি আছোঁ অলপমান ভিডিঅ' বনাই গাইজ বলক এতিয়া গৈ আছোঁ টিজাৰ শেষ হ'ল এতিয়া গৈ আছোঁ ট্ৰেইলাৰলৈকে গাইজ একদম ফেফনি উঠি গৈছে মানে বহুত ওখ আছে এইখিনি মানে সেইখিনি একদম প্লেনেই আছিলে এইখিনি একদম ওখ সেইকাৰণে মানে একদম উশাহ চুশাহ হেৰি হৈছে ইমান দিন ইফালে অহা নাই ঘৰতে আছোঁ চব বন্ধ কাৰণে এতিয়া হঠাৎ ইমান উঠি দিছোঁ একদম মানে ঐ তামাম ভাগৰ লাগিছে তহঁতৰ ভাগৰ লগা নাই খাই খাই পেট লাগি গৈছোঁ না মই ভাগৰ লাগিছে গাইজ 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 আহি পালোঁ একদম মেইন ফিল্মৰ মানে মেইন ঝৰ্ণাটোৰ ট্ৰেইলাৰলৈকে এইটো এটা ধুনীয়া ঝৰ্ণা ইয়াৰ পৰা ওপৰৰ পৰা চুচুৰিব পাৰি এতিয়া যাম মেইনলৈকে গাইজ ট্ৰেইলাৰৰ পৰা যাওঁ আৰু একদম মেইন ফিল্মলৈকে অলপমান ৰখিলোঁ কাৰণ ভাগৰ লাগি গ'ল বহুত ভাগৰ লাগিছে আৰু পিছলৈ বহুত আছে মানে অলপমান ছেফটি কৰি গৈ আছোঁ আৰু ইয়াতে চাওক না ইয়াৰ নিচিনা মানে পাহাৰৰ নিচিনা বেষ্ট নেচাৰেল জেগা ক'তো নাপায় মানে যোনে যোনে গাঁৱত থাকে সিহঁতে গম পায় মানে এইবিলাকৰ মেইন হেৰি ভেলিউ গাইজ আহি পাই গ'লোঁ একদম মেইন ফিল্মখনলৈকে মানে মেইন ঝৰ্ণাটোলৈকে এইটো অলপ চাইড দে এইটোৱে হয় একদম ওপৰলৈকে আছে একদম তললৈকে আছে ইয়াতে এতিয়া অলপমান গা ধুম ইমান টাইম কৰিব নোৱাৰি তাৰপিছত কি কি আনিছোঁ দেখাই আছোঁ আপোনালোকক মাউণ্টেন ডিউ খাই আছে ল'ৰাই পুৰা জানকী আগে জি দে অক্টোবৰমান হয় কোনে ক'লে ঋতিক ৰোশন
কি কৰিছিল জাপ মাৰে ন বাইক লৈ জাপ মাৰি দিয়ে ৰে তাৰ পৰা জাপ মাৰিম মই সি বাইক লৈ জাপ মাৰি দিয়ে গাইছ ইয়াতে অলপমান গা ধুম ওপৰত মানে এইখিনি মানতে নহ'লে বা ইয়াতে গা ধুই ল'ম ইমান ওপৰত নাযাওঁ আৰু ইফালে বহুত পিছল হ'ব কাৰণ ৰাতিপুৱা বৰষুণ দিছিলে আৰু ইফালে এতিয়া বডি বিল্ডিং বডি হেৰি কৰি আছে তই মিষ্টাৰ ইণ্ডিয়া চবে কাপোৰ চাপোৰ খুলি লৈছে ড্ৰেছ আপ কৰি লৈছে মানে গা ধুবৰ কাৰণে মই কৰোঁ আৰু অলপমান মাউণ্টেইন ডিউ খাওঁ ইফালে বাবু আছে মোৰ মামাৰ ল'ৰা সিও গা ধুব আমাৰ লগত অলপমান আছে আৰু খাওঁ এতিয়া গা ধুম ড্ৰেছটো প্ৰথম খোলাই লওঁ গাইছ আনিছিলোঁ এটা কোকো কোলা এটা নহয় দুটা আনিছোঁ তাৰপিছত মাউণ্টেইন ডিউ তাতে খালোঁ আৰু এইবিলাক চিপছ আছে এতিয়া আমাৰ প্ৰিন্স ভাইয়ে চবকে দিব এতিয়া এইফালে পাপা আহি পাইছে পাপাও খাব এতিয়া আমি খাই লওঁ গিলাচবিলাক ইয়াতে সোমোৱা এইটো চিপছ আছে সেইটো তাতে খাবি গ'ল এইটো সোমাই নে এইবিলাক ইয়াতে একো পেলাব নালাগে কোনেবা খাইছে এইটো গাইছ এতিয়া যাব ওলাইছোঁ পাপা আহিছে মানে কাৰণ হেৰি মানে হাতী ওলাইছিলে বোলে সেইটো চাইডে বেলেগ চাইডে নাই চাই লচোন এবাৰ ভালকৈ কিবা পাহৰিব পাৰোঁ এতিয়া অলপমান বেলেগ ৰাস্তা দি যাম বাবু এইটো ধৰচোন টাৱেলটো টাৱেল দি ধৰ গাইছ একদম মেইন ৱাটাৰফলৰ পৰা আহি গ'লোঁ এতিয়া আহিছোঁ একদম প্ৰথম ৱাটাৰফলটোলৈকে প্ৰথমটো মানে কোনটো আছিলে এইটো কোনটো আছিলে পষ্টাৰটোলৈকে আহি গ'লোঁ এতিয়া পষ্টাৰতে অলপমান গা ধুওঁ কাৰণ সিফালে মানে হাতী ওলাইছিলে সেইকাৰণে মানে পাপাই ল'ব গৈছিলে আৰু আহি গ'লোঁ দিছ ইজ ফাদাৰ আৰু এতিয়া আমি ইয়াতে গা ধুওঁ আৰু সেইখিনি মানে বটল চটল চব লৈ আহিছোঁ কাৰণ সেইবিলাক পেলাব নালাগে নেচাৰত এইবিলাক পেলাব নালাগে সেইকাৰণে লৈ আহিছোঁ সেইফালে যাই পেলাই দিম আৰু আপোনালোকেও কৰিব এনেকুৱা গাইছ চব গা চা ধোৱা একদম শেষ এতিয়া কি একদম লেংটি চেংটি মাৰি লৈছোঁ গামোচা পেন অনা নাছিলোঁ সেইকাৰণে মানে গামোচাটোকে পিন্ধি লৈছোঁ